ঐ মনুৱা এইবিলাক আছে এইবিলাক ঐ ইয়াত নাগমণি এটা আছে এই ফালতু কথা শুনিবলৈ মোৰ সময় নাই আৰে এইটো বিশ্বাস কৰ না চেলেঞ্জ কৰিবি নেকি চেলেঞ্জ কৰিছো 500 টকা ওকে কি ওকে পইচা উলিয়া তই কি এইটো নাগমণি ঠগি নিল ফটোৱা কি চাইছ ইমান এইটো বুজি নাপাবি কচোন প্লিজ এইটো এটা এনেকুৱা বস্তু যিটো মানুহৰ পাৱাৰ জোখা হয় পৃথিৱীত এটাই আছে যিটো মই 59 বছৰ গৱেষণা কৰি উলিয়াইছোঁ তোৰ 59 বছৰ কেতিয়া হ'ল বাদে বগাই নে যদি চাব মন আছে চা নহ'লে যা ওকে দেখা দেখাও দেখা বা তোৰ নাকৰ পাৱাৰ দেখোন কুকুৰতকৈ বেছি তই দেখোন 2 কিলোমিটাৰ দূৰৰ পৰাই গোন্ধ পাওঁ কি কথা কওঁ তই হয় কিন্তু এটা কথা তই মই কাকো নকবি কিন্তু নকওঁ এইটো এটা যাদু থকা বস্তু এইটোতো এনেকুৱা বস্তু যিটো তোৰ হাতত থাকিলে বহুত টকা এটা পাব পাৰিবি বা মই লৈ থ'লেচোন পাছত কোম্পানীকে খুলিব কি পাৰিম হৈছে এই লৈ থওঁ দে যি হয় হ'ব আৰু আচলতে টকাৰ বহুত অভাৱ হৈছে কিন্তু বেছি বুলি ভাবিছোঁ কিমান লাগিব কচোন নিজৰ মানুহে 3,000 টকা কথা এটা কচোন মইতো কেতিয়া নিজৰ হ'ল 2 মিনিট ফটোমি কৰিলোঁ হৈ গ'ল কিমান লাগিব কোৱা নেকি 2,000 দে ল এই 2,000 টকা দিছোঁ 2,000 হ'ব লৈ ল দে ইমান ধুনীয়া বস্তু ক'ত পাম বাৰু ই মোক ঠগি গুচি গ'ল মই এতিয়াহে কথাটো বুজিব পাৰিছোঁ আজি ইয়াক ইয়াৰে পালোঁ ঐ উঠ তই মোক কি দোষ দিলি তই কি হ'ল কি কথা দে হাই দোস্ত আপোনালোকৰ মাজত এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মনত অকণমান হ'লেও হাঁহি খোৰাক যোগাবলৈ চেষ্টা কৰিছিলোঁ যদি এই ভিডিঅ'টোত কিছু ভুল হৈছিলে সেইবোৰ শুধৰাই ল'ব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ আহি আছোঁ আমি নতুন ভিডিঅ' লৈ তেতিয়ালৈ আজ্ঞা দিয়ক নমস্কাৰ